শিৱসাগৰৰ দিখৌমুখত কমলা শইকীয়াৰ আবক্ষ মূৰ্তি উন্মোচন কৰা হৈছে। বিশিষ্ট সাংবাদিক কনক সেন ডেকাই উন্মোচন কৰিলে আবক্ষ মূৰ্তিটো। সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰিছে এই অনুষ্ঠানত। আৰু এই মুহূৰ্তত আমি শিৱসাগৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দৰ্শকক দেখুৱাইছো। শিৱসাগৰত উপস্থিত আছে আমাৰ শিৱসাগৰৰ ব্যুৰো ভাস্কৰ জ্যোতি দাস। সাংস্কৃতিক চৰ্চা কেন্দ্ৰৰ সাংস্কৃতিক কৰ্মীসকলক আমি পৰম মংগলময় গায়ন বায়নেৰে পোহৰ গ্ৰহণ কৰিবৰ বাবে আহ্বান জনাইছোঁ। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বৰষীয়ান সাংবাদিক তথা সাহিত্যিক কনক সেন ডেকা ডাঙৰীয়াই দিখৌমুখৰ ৰাইজৰ বহু আকাংক্ষিত কমলা শইকীয়াৰ আবক্ষ মূৰ্তি উন্মোচন কৰিছে। আমি গায়ন বায়ন দলক গায়ন বায়ন পৰিৱেশনৰ বাবে আহ্বান জনাইছোঁ। আৰু সেয়া আছিল শিৱসাগৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ। আগবাঢ়িছো পৰৱৰ্তী খবৰলৈ। নগাঁৱৰ জুৰিয়াত দুটা ফৈদৰ